হাই নমস্কাৰ, মই জান ব্লগছে কৈছোঁ। বৰ্তমান এই মালকেইডাল অলপ কাটিব লাগিব। কাটাৰ কাৰণে মোৰ লগত আছে বাবা ভাইজান চলেমান খান, উইদাউট সলমান খান। আমি একেলগ চাইকেণ্ডত লগ কৰিছিলোঁ। এই চাইন্সৰ আছিল, মোৰ চাইন্সৰ আছিল। বৰ্তমান ইয়াৰ ব্যৱসায় এইটো চাইন্সৰ চলি না হ'ব লাগে, টেকনিকেল না চুলি কটা টেকনিকেলটো। বৰ্তমান মোৰ চুলিকেইডাল চেলা আৰম্ভ কৰি দিছে, চুলি কাটা আৰম্ভ কৰি দিছে। বৰ্তমান চুলি কাটি আছে, বঢ়িয়া। কাট পিন্ধব কিন্তু কি পিন্ধব? চুলি মাখা পিন্ধক দে, পিন্ধক দে। গা ধুম ঘৰত যায়। এনেকৈ যদি ফকতীয়া সদায় কাটি থাকিব পাৰোঁ চুলিকেইডালে বাচি গেল। 10 বিঘামান 1 লাখ এই তোৰ ইমান দামত 10 বিঘামান পাম আমাৰ মাটিতে খেতি মাটি। চামতাত মাটি কিনছি ভালেই আৰু হঠাৎ লাইনটো গেল, লাইন যোৱা এইটো পৰি আছে। এই বস্তুটো মোৰ লগৰ পৰা হয়, মুখখন বেকা কৰি দিছে, লাজ কৰে কেমেৰাৰ আগত। কথা নাই, চুলি ভাল কাটে কিন্তু এনেকৈ কাটছে। বৰ্তমান সি মোৰ নেক্সট দেখাই আছোঁ কি হয়, কেনেকুৱা হয়। যোগাযোগ কৰে এনেকুৱা চেলুনত যদি আপুনি পইচা নভৰাকৈ চুলি কাটিব বিচাৰে তেনে মোক যোগাযোগ কৰিব। ডেছক্ৰিপশ্যনত আপোনালোকক মোৰ মেইল এড্ৰেছ দি দিম, মেইল কৰিব পাৰিব। হোৱাটছআপ প্ৰব্লেম নাই, বৰ্তমান হোৱাটছআপৰ প্ৰব্লেম হৈ আছে। বৰ্তমান এই চিষ্টেমত কাটি আছিল, তাৰ ফোনিও পৰি আছে, এই মালডালো পৰি আছে। এই মালটো কি বুলি কয়, এইটো মেচিন তিনিটা যেতিয়া ঘাট আছে যে ৱাহল WAHL ৱাহল, এইটো মেচিনটোৰ নাম। ৱাল বুলি ক'ব পাৰি, ৱাহল এনে স্পেলিংটোৰ নেম ৱাহল বুলি ক'ব পাৰি। ভাল দাঁত একদম মানে বঢ়িয়া মেচিনটো। ঘৰতে ইয়াৰ মানে একদম মানে জাগা আছে, ধুনীয়াকৈ কৰিব পাৰি। বৰ্তমান মই এটা চুলি কাটি আছোঁ। কোনো চেলুন নাই, কোনো চেলুনত যোৱাৰ প্ৰয়োজন নাই। যদি ঘৰতে যদি এনেকুৱা চেলুনৰ দৰে মানুহ থাকে টেনশ্যন নাই। লগতে যদি এনে মেচিন আছে, চেলুন এখন দিব কৈ আছোঁ মই। পইচাৰ অলপ অভাৱ আছে, চেলুন দিব। লাহে লাহে নাংমান মানে চুলিকেইডাল লাৰে আৰু কাটে। বেছি নহ'লে লাইন হওঁতে এইটো ষ্টাৰ্ট কৰিলোঁ। এই মোৰ চুলিকেইডাল কাটিব, তাত চেলাব আৰম্ভ কৰিলে। ভালে কাটে, বঢ়িয়া কাটে। কোনোবাই যদি কাটি দিব কমতে, বেছি পইচা নালাগে। ঘৰ চামতা, নলবাৰী চামতাত হয়, পাই যাব ইয়াক। মোক যোগাযোগ মেইলত মেছেজ দিলেও জানে কাটিম মোৰ চুলি বোলে, না পাই যাব পাৰে। লোকেলে কাটিব পাৰিব। অৰ্থাৎ তাৰ ঘৰৰ পৰা 15-20 কিলোমিটাৰ অন্তৰৰ মানুহে চুলি কাটিব পাৰিব। বৰ্তমান নাই 10 নম্বৰ গেটত আছে নাকি? বঢ়িয়া। মেচিন দি এটা প্ৰব্লেম আছে, কাণ দুখন ভাইব্ৰেশ্যন হৈ থাকে ন। মেচিনটো ভাইব্ৰেশ্যন হৈ থাকে, কাণ দুখনো ভাইব্ৰেশ্যন হৈ থাকে, খজুতি উঠে।
বাহ বাহ বঢ়িয়া বাচ্চা তাই বেয়া ঘূৰাইছে কিন্তু ই মাইকল কাটি যেনেকৈ আমি মানে চুকৰি দিওঁ বুলি কয় মাইকল যেনেকৈ খৰি দিওঁ বাকালটো যেনেকৈ আমি মানে দাহেদি বা কটাৰী দি চেলে দিওঁ ই এনেকৈ মোৰ চুলিকেইডাল পূৰা হেঁচি আছে সেইটো দি শব্দ বহুত কিন্তু ৰুকি দিছাহে চুলিগাল কেঁকোৰা এই চুলি যোনি মিলাব পাৰে সি চুলি কাটিব পাৰিব চুলি একেডাল ভিজি অনাৰ পিছত ই কাটিব এতিয়া বৰ্তমান মোৰ চুলিকেইটা এই বঢ়িয়া চলমান বঢ়িয়া চকী ধুনীয়াকৈ লৈছে আঙুলিৰ ৰিক্সি কাম আপুনি দেই ধুৰি কটা গ'লে হৈছে আমি কৰিম